Welcome back to Saya's Kitchen. মই আজি এটা simple and quick recipe লৈ আপোনালোকৰ লগত share কৰিবলৈ লৈছো ব্ৰকলি stir fry. ব্ৰকলি আমাৰ হেলথৰ কাৰণে বহুতে ভাল হয় আৰু ইয়াৰ বহুত বেনিফিটস আছে. ইয়াত আছে ভিটামিন সি, ফাইবাৰ আৰু আমাৰ ইমিউন সিস্টেমটো ভাল কৰি ৰাখে. কাৰোবাৰ যদি কিবা ইনফেকশন হৈছে, ড্ৰাই কফ হৈছে, তাৰ কাৰণে ভাল আৰু খাবলৈতো টেষ্টি হয়. সো আহক আমি বনাবলৈ আৰম্ভ কৰোঁ ৰেচিপিটো. ইয়া দেখিছে ইয়াতে মই দিছো ভেজিটেবল অইল. সো তেলখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াতে এড কৰিম নহৰু. ইয়াতে মই নহৰু এড কৰিছো just because garlic is great for fighting infection. কাৰোবাৰ যদি কিবা স্কিন ডিজিজ আছে তাৰ কাৰণে নহৰু বহুত ভাল হয়. সো নহৰুখিনি ব্ৰাউন হোৱাৰ লগে লগে আমি এতিয়া ইয়াতে ব্ৰকলিখিনি এড কৰিম. ব্ৰকলিখিনি মই হাই ফ্লেমত বনাইছোঁ কাৰণ ব্ৰকলিখিনিত পানী সোমাই আছে. পানীখিনি আঁতৰি যোৱালৈকে ভালদৰে আমি অলপ সময় ভাজিম. এতিয়া মই ইয়াতে দিছোঁ নিমখ নিজৰ টেষ্ট অনুসৰি. আৰু দিছোঁ ইয়াতে জালুকৰ গুড়ি. এতিয়া আমি অলপ সময় সিজিবলৈ দিম. মই কভাৰ নিদিয়াকৈ এনেদৰেই সিজাই আছোঁ. নহৰু দিয়াৰ কাৰণে ইমান এটা সুন্দৰ এৰমা ওলাইছে. আপোনালোকেও এনেদৰে বনাই চাবচোন আৰু জনাব মোক কেনেকুৱা পালে. এনেদৰে আৰু অলপ সময় আমি সিজাই থাকিম. এয়া দেখিছে মোৰ ব্ৰকলিখিনি অলৰেডি সিজা হৈ গৈছে. মোৰ এই যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব.